হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক আজি মই প্ৰমাণ সহকাৰে আপোনালোকক দেখাইছোঁ। চাওক, মই আপষ্টক একাউণ্ট খুলিছিলোঁ। মই খোলা মোৰ 2 সপ্তাহমান হৈছে এতিয়া। মই টোটেল যিকেইজনত কৰিছিলোঁ আপোনালোকৰ প্ৰত্যেকৰে মোৰ টোটেল আৰ্নিং দেখিছে। টোটেল কেছ আৰ্ণ মোৰ 3100 টকা আৰু উইথড্ৰ দেখিছে 1500 টকা। মই উইথড্ৰ হিষ্টৰীটো দেখাই দিছোঁ আপোনালোকক, কোন তাৰিখে মই আপোনালোকক উইথড্ৰ কৰিছিলোঁ এইবোৰ দেখা পাইছে। এয়া তাৰিখ লিখি থোৱা আছে, ডেট লিখি থোৱা আছে, এইবোৰ দেখাই আছে। এইবোৰ মই টোটেল উইথড্ৰ কৰিছোঁ 1500 টকা। আৰু আজি মই দেখুৱাম যদিও আপোনালোকে এজনক ছাকচেছফুল যদি আপোনালোকে ৰেফাৰেল কমপ্লিট কৰিব পাৰে, আপোনালোকে লগ ইন কৰি আপোনালোকৰ যিজন ব্যক্তিক আপোনালোকে ৰেফাৰ কৰিব পাৰে, এজন ব্যক্তিত আপোনালোকে পাব 1200 টকা। 1200 টকাটো আপোনালোকে ডাইৰেক্ট নাপায়, আপোনালোকে প্ৰথম পাব। তেওঁ যদি আপুনি ছাকচেছফুল, তেওঁক যদি আপুনি ৰেফাৰ যদি আপুনি কমপ্লিট কৰি দিয়ে, তেতিয়া আপুনি পাব 800 টকা। তেওঁ একাউণ্টটো যিজনক আপুনি ৰেফাৰ কৰিছে, তেওঁ যেতিয়া প্ৰথম 50 টকা মই আপোনালোকক দেখাই দিছোঁ। যিকোনো এটা ট্ৰেড যদি আপোনালোকে ইয়াত দেখা পাইছে মোক 41 আৰু 47, যিকোনো এটা যদি ট্ৰেড কৰে তেন্তে আপোনালোকে পাব 400 টকা। 800 টকা 8 আপোনাৰ 1200 টকা। 1200 টকা আপোনালোকে তাতে পাই যাব। টোটেল আপোনালোকে পাব 1200 টকা। দেখাই পাইছে, মই এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। 1200 টকা তাত পাই যাব। 1200 টকা পাই যোৱাৰ পিছত আপোনালোকে যদি এজনক যদি 1200 টকাখিনি পায়, মিনিমাম আপোনালোকে যদি 800 টকাখিনি পায়, দুজনত 1600 টকা। এটা ধুনীয়া এটা ট্ৰেড দি আছে, মই দেখাই দিছোঁ। এজনক মই কৰিছিলোঁ 800 টকা। তেওঁ যদি এতিয়া 50 টকা বা 40 টকা মিনিমাম তেওঁ যদি ট্ৰেড এটা কৰি দিয়ে, মই তেতিয়া আকৌ 400 টকা প্লাছ পাই যাম। টোটেল আপোনাৰ হ'ব 1200 টকা। দেখা পাইছে, এইকেইজনৰ কমপ্লিট হোৱা নাই, সেইকাৰণে পেণ্ডিং দেখাইছে। যিসকলৰ কমপ্লিট হৈ যাব প্ৰচেছিং বুলি দেখাব আপোনালোকৰ, আৰু যিসকলৰ কমপ্লিট নহয় তেওঁলোকৰ আপোনাৰ এনেকৈ নামটো যেনেকৈ দেখুৱাইছে, এইকেইটা নামকেইটা শ্ব' হৈ আছে, সেনেকৈ আপোনাৰ নামকেইটা শ্ব' নহয়। আৰু আপোনালোকে একাউণ্ট খুলিব, আপোনালোকে কেনেকৈ ৰেফাৰ কৰিব, সবিশেষটো জানিব লাগিব। মই আপোনালোকক কৈ দিছোঁ। অলৰেডি মই ইয়াৰ ওপৰত ভিডিঅ' আপোনালোকে আপষ্টক একাউণ্টটো, ডিমেট একাউণ্টটো কেনেকৈ খুলিব, মই ইয়াৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে। হিন্দীত ভিডিঅ' দুটামান দি থোৱা আছে। আৰু মই আপোনালোকক কৈ দিওঁ, আপোনালোকে মোৰ ৰেফাৰ লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ তলত আপোনালোকক দি দিম। তাৰ পৰা গৈ অতি সহজতে আপোনালোকে প্ৰথম এপছটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে ৰেফাৰ এণ্ড আৰ্ণ অপশ্যনটো আপোনালোকে যেতিয়া নাপায়, আপোনালোকে যেতিয়া মোৰ লিংকটো সৈতে গৈ পিনি আপোনালোকে কমপ্লিট কৰিব, তেতিয়া আপোনালোকে তাত আপোনালোকৰ গোটেই সম্পূৰ্ণ প্ৰচেছটো ভিডিঅ' বনাই থোৱা আছে। তাৰপৰা আপোনালোকে চাই মেলি প্ৰথম আপোনাৰ লাগিব ডকুমেণ্টছ কি লাগিব মই কৈ দিছোঁ আপোনালোকক। বেংক পাছবুক লাগিব, আধাৰ কাৰ্ড লাগিব আৰু পান কাৰ্ড লাগিব। এইকেইটা আপোনালোকৰ কম্পালচৰি আপোনালোকৰ ডকুমেণ্ট। আৰু যোনটো আধাৰ কাৰ্ডত যোনটো ফোন নম্বৰ আপোনালোকে দিছিলে, সেই ফোন নম্বৰটো আপোনালোকৰ দৰকাৰ হ'ব। মানে আপোনাৰ ডিজিলকাৰ যোনটো প্ৰচেছ আছে আপোনালোকৰ, সেইটো ই-চাইন প্ৰচেছটো কমপ্লিট কৰিবৰ কাৰণে সেইটো আপোনালোকৰ দৰকাৰ হ'ব। আৰু ছেকেণ্ড অপশ্যন, আপোনালোকে যেতিয়া আপোনালোকৰ ফোন নম্বৰটো আপোনালোকে লগ ইন বেলেগ মোবাইলৰ নম্বৰেদি কৰিব পাৰে, কিন্তু আধাৰ কাৰ্ডৰ লগত লিংক থকা ফোন নম্বৰটো আপোনালোকৰ দৰকাৰ হ'ব। তাত OTP যাব, এই OTPটো টাইপ কৰিবৰ কাৰণে। আৰু আপোনালোকৰ লাগিব ফোন নম্বৰ এটা আৰু আপোনালোকৰ জিমেইলত এটা OTP যাব আৰু ফোন নম্বৰত এটা OTP যাব। সেইকেইটা আপোনালোকে প্ৰথম চাইন আপ কৰিবৰ কাৰণে আপোনালোকে সেইকেইটা কৰিব লাগিব। সেইকেইটা কৰাৰ পিছত আপোনালোকৰ দ্বিতীয় প্ৰচেছ, আপোনালোকৰ ডকুমেণ্টছ প্ৰথম পান কাৰ্ড দিব আহিব। পান কাৰ্ড দিয়াৰ পিছত আপোনালোকৰ এখন চেল্ফি ল'ব অনলাইনত। সেই চেল্ফিখন লোৱাৰ পিছত আপোনালোকে এটা ডিজিটেল ছিগনেচাৰ কৰিব লাগিব। ছিগনেচাৰটো কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো লাষ্টত গৈ আপোনালোকে আধাৰ কাৰ্ড দি পিনি আপোনালোকে ছেকেণ্ড অপশ্যন আধাৰ কাৰ্ড দিব আহিব। আৰু লাষ্টত আপোনালোকে ই-চাইন কমপ্লিট কৰিবৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডটো দিব লাগিব। আধাৰ কাৰ্ডত OTPটো যাব, যোনটো ফোন নম্বৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে, সেই ফোন নম্বৰটোত OTP যাব। সেইটো OTP যোৱাৰ পিছত আপোনালোকৰ সেইটো কমপ্লিট হ'ব। তাৰপিছত আপোনালোকৰ বেংক ডিটেইলছ দিব আহিব। বেংক ডিটেইলছ দিয়াৰ পিছত আপোনালোকৰ কনফাৰ্মৰ কাৰণে আপোনালোকৰ টকা এটা তাৰপৰা চেণ্ড কৰা হ'ব বেংক একাউণ্টলৈ। আৰু সেইখিনি কৰাৰ পিছত আপোনালোকৰ লাষ্টৰ প্ৰচেছখিনি ক্লিয়াৰ হৈ যাব। ক্লিয়াৰ হৈ যোৱাৰ পিছত আপোনালোকে দুদিনৰ পিছত আপোনালোকে ID আৰু পাছপোৰ্ট পাই যাব। ID আৰু পাছপোৰ্ট পোৱাৰ পিছত আপোনালোকে মই দেখাইছোঁ ইয়াত আপোনালোকে ৰেফাৰ এণ্ড আৰ্ণ অপশ্যনটো ইয়াত পাই যাব। আপোনালোকে প্ৰফাইলত ক্লিক কৰিব লাগিব। মই দেখাইছোঁ আপোনালোকে প্ৰফাইলত ক্লিক কৰিব লাগিব। প্ৰফাইলত ক্লিক কৰাৰ পিছত এইটো ৰেফাৰ এণ্ড আৰ্ণ অপশ্যনটো আপোনালোকে পাই যাব। আৰু ইয়াত দেখাই দিছোঁ আপোনালোকক, দেখা পাইছে আৰ্ণ আপ টু 1200 এভৰি ছাকচেছফুল ৰেফাৰেল। দেখিছে, এজনক
আপুনি যদি কমপ্লিট কৰিব পাৰে 800 টকা পাব বুলি ক'লোৱে মই, আপুনি টোটেল 1200 টকাটো নাপায়, 800 টকাটো পাবই। আৰু 400 টকাটো যেতিয়া পাব, তেওঁ যেতিয়া প্ৰথম ট্ৰেড কৰিব, যিকোনো এটা ট্ৰেড কৰিব, তেতিয়া আপোনালোকে 400 টকা পাব। এইটো এটা ভাল এটা, আপোনালোকে যদি ঘৰতে বহি যদি আৰ্নিং কৰিব বিচাৰে, ভাল এটা প্লেটফৰ্ম মই কৈছোঁ। আপোনালোকে ফ্ৰী এটকাও আপোনালোকে ইনভেষ্ট নকৰাকৈ বা এটকাও হেৰি নকৰাকৈ আপোনালোকে ৰেফাৰ কৰি আপোনালোকে 800 টকাকৈ ঘটিব পাৰিব। 1200 টকা দি আছে, আপোনালোকৰ কথা। আপুনি যদি লগৰ এজনক আপুনি যদি 800 টকাটো পোৱাৰ পিছত আপোনালোকে যদি তেওঁক 100 টকা এটা দি আপোনাৰ ট্ৰেডটো কৰি দিয়ে, আপোনালোকে তেওঁৰ পৰা আকৌ উল্টাই আপুনি 400 টকা পাব। টোটেল আপোনাৰ হ'ব 1100 টকা, 100 টকাতে তেওঁক দি দিলে। সেনেকৈ আপোনালোকে ঘৰতে বহি ইনকাম কৰিব পাৰিব। এইটো এটা হৈছে চমু প্ৰচেছ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি চেনেলটো প্লিজ বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কিয়নো আগলৈ এনেধৰণৰ আৰ্নিঙৰ ওপৰত, টপিকৰ ওপৰত মই ভিডিঅ'সমূহ আগবঢ়াব যেন পাৰোঁ আপোনালোকক। এইটো আছিলে চমুকৈ ভিডিঅ'। ধন্যবাদ। জয় অসম।